আজি প্ৰথম কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ৰাষ্ট্ৰপতিজন হৈছে ৰামনাথ কোবিন্দ। 2 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? তেওঁৰ নাম হৈছে ভেংকয়া নাইডু। 3 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী কোন? তেওঁৰ নাম হৈছে ৰাজনাথ সিং। 4 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন? অমিত শ্বাহ। 5 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ বিদেশ মন্ত্ৰী কোন? তেওঁৰ নাম হৈছে এছ জয়শংকৰ। 6 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী কোন? সেইজন হৈছে নিৰ্মলা সীতাৰমণ। আন এটা কুৱেশ্যন হৈছে পথ পৰিবহণ আৰু গড়কাপ্তানি মন্ত্ৰী কোন? সেইগৰাকী হৈছে নীতিন গাডকাৰী। নেক্সট কুৱেশ্যনটো হৈছে ৰাসায়ন আৰু উৰ্বৰকাৰী মন্ত্ৰী কোন? সেইগৰাকী হৈছে DB সদানন্দ গৌড়। আন এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে খাদ্য আৰু সাৰ্বজনিক বিতৰণ মন্ত্ৰী কোন? তেওঁৰ নাম হৈছে ৰামবিলাস পাছৱান। 10 নম্বৰ কুৱেশ্যনটো হৈছে কৃষি কৃষক কল্যাণ মন্ত্ৰী আৰু গ্ৰাম্য বিকাশ মন্ত্ৰী কোন? তেওঁৰ নাম হৈছে নৰেন্দ্ৰ সিং টোমাৰ। যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 11 নম্বৰ কুৱেশ্যনটো হৈছে সামাজিক ন্যায় আৰু আধিকাৰিক মন্ত্ৰী কোন? থাৱৰ চন্দ্ৰ গেহলোট। 12 নম্বৰ কুৱেশ্যনটো হৈছে মানৱ সংসাধন বিকাশ মন্ত্ৰী কোন? ৰমেশ পোখৰিয়াল। 13 নম্বৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে জনজাতি বিষয়ৰ মন্ত্ৰী কোন? অৰ্জুন মুণ্ডা। 14 নম্বৰ কুৱেশ্যনটো হৈছে মহিলা আৰু বাল বিকাশ মন্ত্ৰী কোন? স্মৃতি ইৰাণী। নেক্সট এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে স্বাস্থ্য আৰু পৰিবাৰ কল্যাণ মন্ত্ৰী কোন? ডক্টৰ হৰ্ষ বৰ্ধন। 16 নম্বৰ কুৱেশ্যনটো হৈছে পৰ্যাৱৰণ বন আৰু জলবায়ু পৰিৱৰ্তন বিষয়ৰ মন্ত্ৰী কোন? তেওঁৰ নাম হৈছে প্ৰকাশ জাভেদকৰ। 17 নম্বৰ কুৱেশ্যনটো হৈছে ৰেলৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোন? পীয়ূষ গোৱেল। 18 নম্বৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী কোন? ধৰ্মেন্দ্ৰ প্ৰধান। আন এটা কুৱেশ্যন হৈছে জল শক্তি মন্ত্ৰী কোন? গজেন্দ্ৰ সিং শেখাৱত। 20 নম্বৰ কুৱেশ্যনটো হৈছে পশু আৰু মীন মন্ত্ৰী কোন? গিৰিৰাজ সিং। আন এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কৌশল বিকাশ মন্ত্ৰী কোন? মহেন্দ্ৰ নাথ পাণ্ডে। 22 নম্বৰ কুৱেশ্যনটো হৈছে আইন আৰু ন্যায় মন্ত্ৰী কোন? ৰবিশংকৰ প্ৰসাদ। লাগতিয়াল কুৱেশ্যনবোৰৰ ভিতৰত আন এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে সামাজিক ন্যায় আৰু আধিকাৰিক মন্ত্ৰী কোন? থাৱৰ চন্দ্ৰ গেহলোট। আন এটা অতি জানিবলগীয়া কুৱেশ্যন হৈছে ৰাজ্যসভাৰ সভাপতি কোন? তেওঁৰ নাম হৈছে ভেংকয়া নাইডু। তেওঁৰ লগতে উপৰাষ্ট্ৰপতি। 25 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজ্যসভাৰ উপসভাপতি কোন? তেওঁৰ নাম হৈছে ৰবিশংকৰ নাৰায়ণ সিং। আন এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ৰাজ্যসভাৰ মহাসচিব কোন? তেওঁৰ নাম হৈছে দেশ দীপক বৰ্মা। 27 নম্বৰ কুৱেশ্যনটো হৈছে লোকসভাৰ অধ্যক্ষ কোন? ওম বিৰলা। নেক্সট কুৱেশ্যনটো হৈছে লোকসভাৰ সচিব কোন? তেওঁ হৈছে স্নেহলতা শ্ৰীবাস্তৱ। আন এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে নীতি আয়োগৰ অধ্যক্ষ কোন? নৰেন্দ্ৰ মোদী। তেওঁ প্ৰধানমন্ত্ৰীৰ লগতে নীতি আয়োগৰ অধ্যক্ষ হয়। নেক্সট কুৱেশ্যনটো হৈছে নীতি আয়োগৰ উপ অধ্যক্ষ কোন? ৰাজীৱ কুমাৰ। এনেদৰে মোৰ চেনেলটোৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ লাগতিয়াল কথা জানিব পাৰিব। 31 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? তেওঁৰ নাম হৈছে শৰৎ অৰবিন্দ ববদে। 32 নম্বৰ কুৱেশ্যনটো হৈছে মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? সুনীল আৰোৰা। আন এটা অতি লাগতিয়াল কুৱেশ্যন হৈছে স্থলসেনাৰ প্ৰমুখ্য কোন? মনোজ মুকুন্দ নৰৱনে। নেক্সট কুৱেশ্যনটো হৈছে বায়ু সেনাৰ প্ৰমুখ্য কোন? তেওঁৰ নাম হৈছে ৰাকেশ কুমাৰ সিং ভদৌৰিয়া। নেক্সট কুৱেশ্যনটো হৈছে নৌসেনাৰ প্ৰমুখ্য কোন? কৰ্মবীৰ সিং। 34 নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ কোন? ৰেখা শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কোন? SL দত্ত। 38 নম্বৰ কুৱেশ্যনটো হৈছে বতৰ বিজ্ঞান বিভাগৰ নিৰ্দেশক কোন? মৃত্যুঞ্জয় মহাপাত্ৰ। নেক্সট কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট কিয়নো ই বিভিন্ন ধৰণৰ এক্সাম আৰু কুইজত আহি থাকে। বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ নিৰ্দেশক কোন? তেওঁৰ নাম হৈছে ডক্টৰ টেড্ৰছ এধানম। আন এটা লাগতিয়াল কুৱেশ্যন হৈছে বিশ্ব বাণিজ্য সংস্থা WTO ৰ নিৰ্দেশক কোন? তেওঁৰ নাম হৈছে ৰবৰ্টো এজেভেডো। হেল্ল' ফ্ৰেণ্ড, এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিলে আপোনালোকে বিভিন্ন ধৰণৰ লাগতিয়াল কথা জানিব পাৰিব আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।